হেপী বাৰ্থডে বুঢ়ী হ'লগে আৰু এই মিলি গ'ল। হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। যিহেতু যোৱাকালি মোৰ ভণ্টিৰ বাৰ্থডে হৈ গৈছে, কেনেকৈনো চেলিব্ৰেট কৰিলোঁ তাকে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। কালিৰ যিটো বাৰ্থডে বৰ ধুনীয়াকৈ গ'ল, চেলিব্ৰেশ্যনটো ধুনীয়াকৈ গ'ল। সৰুকৈ আছিল, ভণ্টিক মই ছাৰপ্ৰাইজ দিব বিচাৰিছিলোঁ সৰুকৈ, তো তেনেদৰে কেনেকৈনো গ'ল তাৰে ভিডিঅ'টো আপোনালোক পুৰা ক্ৰীম খাইছে ল'ৰাটো। ভাইটি দেৱী গাহৰি মাংস দেৱী এয়া আজি ভণ্টিয়ে গাহৰি মাংস বনাইছে। বিউটিফুল ছাৰপ্ৰাইজ বোলে। ইমান ধুনীয়া কেকটো আনিলি আৰু মোক ছাৰপ্ৰাইজ দিলি আৰু মাতি পিনে যে যিটো ছাৰপ্ৰাইজ দিলি সেইটো কাৰণে বহুত বহুত থেংক ইউ। ৱেলকাম, মষ্ট ৱেলকাম। बहुत तेज हो रहा है। আৰু এয়া আমাৰ গাহৰি মাংস বনাই আছে মজা। যাৰ বাৰ্থডে কিন্তু তাইহে আজি বনাবলগীয়া হৈছে দেই, নহ'লে মই বনাই খোৱালেহেঁতেন। মোৰ যিহেতু গাটো ভাল নাই সেইকাৰণে মই বনোৱা নাই। আজি নিজৰ বাৰ্থডে কাৰণে নিজে নিজৰ আলহীৰ কাৰণে খানা বনাইছে, নিজেও খাব। আৰু যিহেতু মোৰ মানে কৰ্তব্যখিনি মই কৰিছোঁ। আপোনালোকে এটা কথা নহয়, গাহৰি মাংসৰ লগত ৰঙালাও মাংস দি খাইছেনে নাই? আমি যিহেতু আজি গাহৰি মাংসৰ লগত ৰঙালাও দি খাবলৈ বনাই আছে। চাওকচোন খাবলৈ কেনেকুৱা পাম। গোন্ধটো কিন্তু একদম মজা, মজা। মাংস একদম গোন্ধ মজা আহিছে।
যে যিহেতু ৰঙালাও লগত বনাইছে, মই আপোনালোকৰ আগত যিহেতু ৰঙালাও লগত ব্ৰইলাৰ মাংস বনাই দেখাইছোঁ, কিন্তু এইবাৰ একদম গাহৰিৰ লগত। যে হাই কৰি দিয়া গ'ল। Hi guys, welcome back to my YouTube channel. अरे कहना क्या चाहते हो? ভাইটিৰে দুইটা লগৰ হয়, সৰু দেউৰেক ডাঙৰ দেউৰেক। Salia. হালোৱা এফালে চালুৱা নে কি জালিয়া চালুৱা লগৰ চালিয়া আৰু হালিয়াহে হালোৱা আৰু চালিয়াৰ লগত মিলা নাই নহয় আকৌ। হ'ব দেদা এয়া তো এয়াই আছিলে ভণ্টিৰ বাৰ্থডে যিখিনি কেনেকুৱাকৈ পাতিলোঁ তাকে দেখাব বিচাৰিছিলোঁ। এয়া বুমন হাই বুমন চে হাই হাই। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে? আজিলৈ আহোঁ, বাই বাই। বুমন বাই 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 কৈ দিয়া, বাই বাই, চি ইউ।